স্বাগতম জনাইছো এমডি সপোন ইউটিউব চেনেললৈ। আমি পানী আৰু বেছি দূৰ নাই, ৱাটাৰফল চাওঁ, আপোনালোকে ধুনীয়া ৱাটাৰফল চাওঁ। তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। স্বাগতম জনাইছো এমডি সপোন ইউটিউব চেনেললৈ। বহুত দিন ভিডিঅ' দিয়া নাই, মানে অকণমান অসুবিধা এটা হৈ আছিলে, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়া আকৌ পুনৰ আপোনালোকৰ মাজত ভিডিঅ' আগবঢ়াবলৈ আহিছোঁ। আজি ভাল প্লেচ এটাত গৈ আছোঁ। ক'ত গৈ আছোঁ গম পাই থাকিব আজি। আমি গৈ আছোঁ আজি আমচৈ শিৱকুণ্ড, শিৱৰাত্ৰি উপলক্ষে। মানে তাত বহুত দিন অহাও নাই, ক'লো যোৱা নাই। শিৱকুণ্ড পৰাই আহোঁগৈ বুলি ভাবিলোঁ এপাক, তাৰপিছত আহিলোঁ। লগৰ এটা আহিছে, মই আহিছোঁ। আমাৰ তাৰ পৰা বেছি দূৰ নহয়, আমি চাইকেল লৈ আহিছোঁ। মানে চাইকেল লৈ অহাটো মানে ফিলিংছটোৱে বেলেগ ন, এইটো এটা বেলেগ মজা আৰু। আমি চাইকেল লৈ আহিছোঁ বাৰু, বেছি দূৰ নহয়, 10 কিলোমিটাৰমান হ'ব আৰু আমাৰ ইয়াৰ পৰা। সেই চাইকেল লৈ আহি আছোঁ আমি। তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ। গাঁৱলীয়া পৰিৱেশত এই বস্তুটো কিন্তু মজা লাগে, চাওক না, চাৰিওফালে পথাৰ, মাজতে এটা সৰু ৰাস্তা। আল্টিমেট ফিলিং। আৰু বগৰী গছত সেই কেইজনী বান্দৰ নিচা বগৰী পাৰি আছে। আমি পানী আৰু বেছি দূৰ নাই, এতিয়া আমি পাইছোঁ আমচৈ বজাৰ। ইয়াত আমচৈ বজাৰ চাওক। এয়া আমচৈ বজাৰ হয়, এয়াই। আৰু মোৰ লগত কোন আহিছে মই আপোনালোকক দেখাম। যেতিয়া তাত শিৱকুণ্ডত পামগৈ তেতিয়া আমি দেখাম মোৰ লগত কোন আহিছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এটা মানে ব্ৰেক ল'লোঁ, চাই ব্ৰেক একো খাই অহা নাই যে, মানে মাথাটো টিংটিঙাই গৈছে। চব চাহ একাপ খাই ল'লোঁ, আৰু তামোল মেইন ন, তামোল এখনো খাই ল'লোঁ। তো চাই থাকক ভিডিঅ'টো হা। ফাইনেলি আহি পাই গ'লোঁ আমি আমাৰ গন্তব্যস্থলীত, আমচৈ শিৱকুণ্ড। আৰু মোবাইলটো দিয়া। আৰু মই যে কৈ আছিলোঁ মোৰ লগত আহিছিলে লগৰ এটা, মই দেখাম বুলি কৈ আছিলোঁ। এয়া চাওক মোৰ লগত কোন আহিছে, চাওক। এই মিনটো আমাৰ লগৰে হয়, দুইটা আহিছিলোঁ চাইকেল লৈ। আমাৰ ঘৰৰ পৰা মানে ওচৰে হয়, দুইটা আহিলোঁ। ব'লক এতিয়া আমি ভিতৰত প্ৰৱেশ কৰোঁ আহক। চাইকেলখন পাৰ্কিং কৰোঁ, নহ'লে চুৱে যাব লাগে। কথাবিলাক করছি দূৰণিতে ৰৈ আহা কাষৰলে বৈ যোৱা হিয়াত এটা ধুনীয়া ৱাটাৰফল চাওক, আপোনালোকে ধুনীয়া ৱাটাৰফল চাওক। মই চিনেমেটিক শ্বট কেইটামান দিম, আপোনালোকে চাব বাৰু। সেয়া মোৰ ভিডিঅ' কি ক'বা? ভাল লাগিছে।
লাগিছে আহি বহুত মানুহৰ ধুনীয়া সমাগম দেখিব পৰা বহুত মই ৱাটাৰফলটো দেখাই দিছোঁ আপোনাক হেল্ল' বন্ধুসকল অলপ ঘূৰিলোঁ দেখিছে আপোনালোকে কিমান ভিৰ হৈছে ভক্তপ্ৰাণ ৰাইজৰ সকলোৱে সেৱা ল'ব আহিছে ইয়াত আমাৰ ঘূৰোঁতে ঘূৰোঁতে ভোক লাগিছে আমি কিবা এটা খাই লওঁ হোটেলত হ'ব পুৰিও হ'ব অলপ ৰ'ব লাগিব কিমান টাইম লাগিব পুৰিয়ে হ'ব কেইটকা পুৰি হাফ 20 টকা হাফ দুটা দিয়ক ঘোটা কেইটকা গ্লাছ 10 খোৱা বোৱা কমপ্লিট হৈ গ'ল খালোঁ বহুত কিবা কিবি খালোঁ ম'ম' খালোঁ চাওমিন খালোঁ চুপ কিবা কিবি বহুত খালোঁ আৰু এতিয়া মানে এতিয়া অলপমান ঘূৰোঁ আৰু যাওঁ কাৰণ সন্ধিয়া হ'ব সন্ধিয়া আগে আগে ঘৰ পাবগৈ লাগিব সোনকালে যাওঁ আৰু চাই থাকক ভিডিঅ'টো কণ্টিনিউ স্কিপ নকৰাকৈ চাই থাকক পূৰা ধামাকাদাৰ ভিডিঅ' হ'বলৈ গৈ আছে এতিয়া আমি পাহাৰৰ ওপৰলৈ আহি আছোঁ ওপৰলৈ কিমান ওপৰলৈ আহি আছোঁ পাহাৰৰ যাওক একে আমি ওপৰত জুৰিটো পাই গ'লোহি আপোনালোকে জুৰিটো কি মজা লাগিছে হয়নে নাই জিৰি জিৰি নিজৰা বৈ আছে আৰু তাৰ নিজৰা ওপৰ ভাগত আমি দুটা ইয়াত চাওক তই কেনেকুৱা লাগিছে নিজৰা ওপৰত আহি কেনেকুৱা লাগিছে খুব মজা লাগিছে নিজৰা একে ওপৰৰ ভাগত আছোঁ আৰু এটা আমি সেৱা কৰিলোঁ সকলো MD সপোন পৰিয়ালৰ যাতে মংগল হয় কুশল মংগল হয় তাৰে কামনা কৰিলোঁ আৰু বাবাৰ ওচৰত তাকে গৈ সেৱা আগবঢ়ালোঁ কিন্তু দেখাব নোৱাৰিলোঁ মানুহ মানে বহুত ভিৰ আছিলে ন মানে জলদি সেৱাটো কৰিলোঁ আমাক সকলো হৈ এটা আশীৰ্বাদ ল'লোঁ বাবাৰ চৰণত আহি থাকোঁতে এখন ধুনীয়া চাহ বাগিচা পালোঁ চাওক চাওক কি ধুনীয়া মনোমোহা দৃশ্য ৱাও বিউটি আৰ নেচাৰ আহি পালোঁ শিৱকুণ্ডৰ পৰা ঘূৰি আহিলোঁ আমচৈ শিৱকুণ্ডৰ পৰা ঘূৰি আহিলোঁ এতিয়া যাবলৈ লওঁ এতিয়া আমচৈ এখন টি ষ্টেট হয় চাওক ধুনীয়া পৰিৱেশ চাওক ইয়াতে ভিডিঅ'টো এণ্ডিং কৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু মই বহুত দিন কেমেৰা হাতত লোৱা নাই আকৌ লৈছোঁ কেমেৰা হাতত তুলি ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছোঁ চাব কেনেকুৱা হয় বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে মৰম দিব আৰু যদি ভাল পায় ভিডিঅ'টো কি কৰিব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব